কি লাগে তোক ভণ্টি? এইটো চাৰাৰ ড্ৰেছ, এইটো নানীৰ কাৰণে হয় নাই? চাৰাৰ মাহী কাপোৰ দেখুওৱা। 6খনমান দোকান ঘূৰিলোঁ এতিয়ালৈকে, মাহী আৰু চাৰা বিচাৰি পোৱা নাই। চাৰা পৰা গা আহিলে ন 2200, এইটো নাম। নমস্কাৰ, আসসালামু আলাইকুম। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মৰাণলৈ যাবলৈ ওলাইছোঁ ঈদৰ বজাৰ কৰিবৰ কাৰণে। লগত মা আছে, পিছফালে আৰু ভণ্টি আছে, আৰু মৰাণত পেহী আৰু পেহী ছোৱালীজনী ৰৈ আছে বজাৰ কৰিবৰ কাৰণে। বলক পলম নকৰি ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। আমাৰ ৰাজগড়ৰ পৰা মৰাণলৈ বেছি দূৰ নহয়। বৰ্তমান ৰাস্তাটো বনাই আছে, খুব বেয়া হৈ আছে অলপ, যাওঁতে অকণ পলম হয় আৰু ৰাস্তাটো মৰাণৰ পৰা একদম ডিগবৈলৈকে বনাই আছে। আৰু বৰ্তমান আহি পালোঁ মৰাণ কৌশল নগৰ, পেহীহঁতৰ ঘৰ। কি হ'ল? লাহে বেলি জাগৈ যাবৰে এয়া আমি ওলাই আহিলো বজাৰ কৰিবলৈ। আপোনালোকক সকলোকে দেখাব কোন কোন আছে। এয়া মামী, এয়া মা, অ চানা, এয়া চানা, এয়া বা, অ বা চোৱা বা, এয়া বা, আৰু আগফালে আমাৰ ড্ৰাইভাৰ দাদা বহি আছে দেই। বলক এতিয়া গৈ থাকো। আৰু ফাইনেলি আহি পাই গ'লোঁ মৰাণ চিল্কালেণ্ড। ইয়াতে সোমাম আৰু বজাৰ কৰিম। বলকচোন ভিতৰলৈ সোমাই যাওঁ। আমাৰ কাপোৰ নাপালো। ইমান ভিৰ ন? বহুত ভিৰ। ৰাজ ক্লথত বহুত ভিৰ। মাহঁতি যেন সোমাই গ'ল। ঈদৰ কাৰণে ভিৰ হৈছে আৰু এইটো চাৰাৰা ড্ৰেছ হয়। এইটো চাৰাৰ ড্ৰেছ দেখাওক। এইটো শৰ্ট টাইপৰ, ফ্ৰক টাইপৰটো চাব লাগিব। পাব আপুনি। ফ্ৰক টাইপে লাগে নেকি? বেলেগ নালাগে? অঁ শিবুজা, ফ্ৰক টাইপৰ কোনটো মাল আহিছে? বাহিৰে আছে, এইটো কাপোৰে আছে ফ্ৰক টাইপৰ। এইটো কাপোৰ নালাগে। ফ্ৰক টাইপৰ আপোনাৰ নেট আছে, স্কাৰ্ট হয়, লং স্কাৰ্ট। চলিব কোনটো? সেইটো মাল অনাই দিয়কচোন। এইটো মাহী বুলি কয় নেকি? ন ভণ্টি, এনেকৈ মাহী কয় নেকি? কি লাগে তোক ভণ্টি? হা মাহী দি আছে। এইটো চাৰা কয় নেকি? এইটো নানীৰ কাৰণে হয় নাই? কিমান দাম ক'লে বাইদেউ? এইটো দুটা মিলাই 830 লৈছে। 830 টকা লৈছে। ঠিক আছে মা। হা চব বস্তু হ'লচেল দিয়ে মানে ধৰক সকলো বস্তু আমাৰ একদম হ'লচেল। আমাৰ এটা বিহুৰ কাৰণে অফাৰো চলি আছে। কি আপোনাৰ মেখেলা চাদৰৰ লগত আৰু কি পোৱা যাব? আমাৰ ধুতি, গেঞ্জি, গামোচা, চেলেং, সকলো দৰা সাজ, সকলো দৰা সাজ, ছোৱালী সাজ, গোটেই বিয়াৰ চব শুৱালকুছি হয় আমাৰ। পাট মুগা চব শুৱালকুছিৰ পৰা আহে। চব। ধন্যবাদ। 6খনমান দোকান ঘূৰিলোঁ এতিয়ালৈকে, মাহী আৰু চাৰা বিচাৰি পোৱা নাই। এবাৰ লাষ্ট আকৌ চিল্কালেণ্ডত সোমাম। যদি নাপাওঁ বেলেগ কিবা লৈ ল'বি তই দেই। নাপালে মানে বেলেগ কিবা ল'ম, আৰু যদি সেইও নাপাওঁ ঘৰ যাম। ঠিক আছে। আপুনি কি বিচাৰি ফুৰিছে? ঈদৰ কাপোৰ। ঈদৰ কাপোৰ গম পাইছোঁ। কি বিচাৰিছে? চুট বিচাৰিছোঁ, ল'ৰা চুট, ছোৱালী চুট। আমি চাৰা মাহী বিচাৰি ফুৰিছোঁ এতিয়ালৈকে, কিন্তু পোৱা নাই। হয় নেকি? বহুত অঁ দাদা, চাৰাৰ মাহী কাপোৰযোৰ দেখুৱাওকচোন। চাৰাৰ মাহী কাপোৰ দেখুৱাওক। অঁ পাম নাই? পাম। ইয়াতে চাৰ আৰু চাৰ মাহীটো একে নেকি? নতুন আহিছে এইবিলাক ঈদৰ কাৰণে মানুহ আছে। নতুন
এইযোৰৰ নাম কি ন পাবুদা? এইযোৰৰ নাম কি? গাৰাৰা। চাৰা বা গাৰা আহিলে ন? এইফালে গৈছো ন, এইফালে যা। আহিছে আমাৰ খোলা নাই কনক গাৰাৰা। আহিছিলে চন হৈছে পচন্দ হৈছে নাই? নতুন মাল একদম আজি সোমাইছে আজি এক্সেলে হয় কেতিয়াবা কালি এটা ৰাজগড়ত যেনেকৈ এটা কাষ্টমাৰ আহিলে তুমি মোক মেনশ্যন কৰিবা। এই চাৰ্টটো ভিন্দিৰ কাৰণে ল'লোঁ, প্ৰায় 800 টকা লৈছে চাৰ্টটো। আৰু মই এটা চাৰ্ট লৈছিলোঁ, আপোনাৰ এইটো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাবচোন। এইটো প্ৰায় 800 টকাই দাম। আৰু এইযোৰ মা কাৰ কাৰণে লৈছিলে? চনৰ কাৰণে, চনৰ কাৰণে। এইযোৰ বাইদেউৰ কাৰণে কাপোৰ ল'লোঁ 2200। এইটোৰ নাম কি হৈছিলে? কি নাম কৈছিলে এইটো? নাগাৰা, ঘাৰাৰা। আৰু চনৰ কাৰণে এইফালে আৰু এযোৰ লৈছিলোঁ, আপোনাক মই দেখুৱাইছোঁ। এইযোৰ 2200 টকাৰ দাম। দুইযোৰ কাপোৰে 2200কৈ লৈছে। আৰু মায়ে দাম দৰ কৰি আছে এইফালে। পইচাই নল'ম ঠিক আছে 150 নহয় আৰু মায়ে পূৰা দাম দৰ কৰি আছে। বুঢ়ী মানুহ কাপোৰটো মই ভাল ৰাখোঁ আহিছ ন। এই যে কুবাইটো কাপোৰ চাইছে লাজ এটা দিলে 10 টকা পাম, 10 টকা পাম। আমাৰ লাভ নহয় কথাটো একদম 10 টকা থাকে, 10 টকা থাকে। ফাইনেলি ঈদৰ বজাৰ কৰা হৈ গ'ল। কাপোৰ চনৰ কাৰণে বাই কাৰণে ল'লে, ভণ্টিও ল'লে। চাৰ আৰু চিলাবলৈ দি থৈ আহিছে। বহুত ঘূৰিলে আৰু পেহীয়ে ৰোজা ৰাখি বহুতখিনি ঘূৰিবলগীয়া হ'ল, কষ্টও পাইছে অলপ, সেইকাৰণে যাওঁগৈ। আৰু আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব আৰু লগতে শ্বেয়াৰ কৰি দিব আৰু মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নেক্সট ভিডিঅ' ঈদত বনাম আকৌ। আজি ভিডিঅ'টো ইমানতে সামৰিলোঁ, ধন্যবাদ।